আৰু এই দেখিছেনে এখিনি খুব ধুনিয়াকৈ মিক্স কৰোতে লগাই লৈছো এনেকৈ আপোনালোকে 2 ঘণ্টা বা 1 ঘণ্টা 1 ঘণ্টাই যথেষ্ট নুশুকলৈকে এনেকৈ থাকিলে হ'ল আৰু ফাইনালি মই মুখখন ধুই আহিলো চাওক আৰু ইফালে হাতখন দেখিছেনে হাতত একদম তেলৰ দৰে এইবিলাক লাগে হেল্ল' বন্ধু-বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি ৰাতিপুৱা উঠাত অকণমান দেৰিয়ে হ'ল এতিয়াহে আমি খালি চাহ খালো আৰু এতিয়া আজি অকণমান বুট মানে তিয়াই থৈ দিছিলো যোৱা ৰাতি বহুত দিনৰ মূৰত বুট তিয়াই থৈছিলো বহুত দিন খোৱা বুট খোৱাই নাই এয়া বুট তিয়াই থৈ দিছিলো আৰু এতিয়া ইয়াতে দিম আদা এয়া যা খুব ধুনীয়াকৈ এনেকৈ সৰু সৰুকৈ কাটি দি দিওঁ আৰু এনেকৈ আদা আৰু মানে পিয়াজ দিলে পিয়াজো দিব পাৰি কিন্তু মই পিয়াজ নিদিওঁ কাৰণ মাইনাজনে পিয়াজ নাখায় পিয়াজ দিলে ভাল লাগে আদা পিয়াজ আৰু জলকীয়া এনেকৈ দিব পাৰি নিমখো দিব পাৰি গোটেইখিনি এনেকৈ দি খাব লাগে এতিয়া মই বৰ্তমান নিমখ আৰু আদায়ে দি দিছোঁ কাৰণ ইহঁত দুজনীয়ে নাখায় মই অকলে কেতিয়াবা খালে সেনেকৈ খাওঁ বহুত ভাল লাগে মোৰ আৰু এইফালে চাওক এয়া মোৰ হৈ গৈছে এয়া আৰু এয়া আছে আমাৰ ঘৰৰ লোকেল মুৰ্গী যোৱাকালিৰ পৰা কণী পাৰিছে 3টামান মুৰ্গীয়ে আৰু এয়া ভাবিলো আজি তিনিজনী এটা খাওঁ আৰু প্ৰথম আৰু আগতে পোৱালি দিলো এবাৰ ঘৰতে খাম বুলি ভাবিছো কাৰণ লোকেল মুৰ্গীৰ মানে কণীটো খাব লাগে আৰু ভাবিলো খাই লওঁ আৰু এয়া মানে অকণমান চেলতে প্ৰব্লেম হয় কিয় বা নাজানো এনেকুৱা হৈ যায় লোকেল কণীবিলাকৰ আৰু এয়া তিনিজনৰ কাৰণে ৰেডি কৰি লৈছো বুট আৰু কণী এতিয়া এইখিনি নাস্তা হিচাপে ৰাতিপুৱা খাম আৰু আজি একো বনোৱাই হোৱা নাই ৰাতিপুৱা খালি চাহ খাইছো আৰু এতিয়া খাইছো একদম ভাতে বনাম বুলি ভাবিছো কাৰণ সময় নাই অকণমান দেৰি হৈছে আজি শুই উঠা এয়া এই দুজনী আমাৰ বুট খোৱাৰ কাৰণে আহিছে আৰু তোমালোক বুট খাবলৈ নোপোৱা খাই ভাল পোৱা তুমি ভাল নোপোৱা কিয় খাব লাগে কেঁচা বুট এই দুজনী পুৰা কাজিয়া লগা ছোৱালী দুজনী আমি খাই লওঁ তাৰপিছত আপোনালোকক দেখুৱাই থাকিম আৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু ময়ো খাই লওঁ এয়া লৈ লৈছোঁ আজি ৰাতিপুৱা নাস্তাটো এই হ'ব আৰু সিহঁতে কৈ আছে আকৌ মেগী খাম বুলি কৈ আছে অকণমান পিছত আকৌ মেগী বনাই দিব লাগিব আৰু উপায় নাই মানে ঘৰত থাকিলে সিহঁতে খাওঁ কৰি থাকে স্কুলত গ'লে আৰু ভেজালে ভাই আৰু পূজাৰ বন্ধ দিছে এতিয়া মানে কি হৈছে এই 5 দিন পুৰা আৰু হেৰি হ'ব আৰু এই মেগী এই কণী এনেকুৱা তেনেহ'লে সকলোকে চাই থাকিব ভিডিঅ'টো আৰু আজি আপোনালোকক এটা টিপছো দিম বুলি ভাবিছো মই নিজে লগাও আপোনালোককো দেখুৱাম মই কি লগাও ভিডিঅ'টো সকলোকে চাই থাকিব আৰু মাইনা দুজনীয়ে মানে আকৌ মেগী খাম বুলি কিনে মোক ডিস্টাৰ্ব কৰি আছিল আৰু ফাইনালি বনাব আহিলো মেগী যেহেতু ভাত বনোৱাত অকণমান দেৰি হ'ব সেইকাৰণে আৰু মেগীটোৱে বনাই দিলো সিহঁতকে অকণমান শান্তি কৰিলো আৰু এয়া ধুনীয়াকৈ মই এনেকৈ অকণমান নৰ্মেলি টাইপত বনাওঁ কিছুমানে কিবা কিবি দি বনাই বন্ধাকবি মটৰ এনেকৈও দিব পাৰি গাজৰ এনেকৈ দি কিনে বনাব পাৰি মই কিন্তু একদম জল্দি নৰ্মেলকৈ বনাই দিলোঁ আৰু সময়ো নাই কিবা কিবি ৰাতিপুৱা সময়খিনিত কামো থাকে কিন্তু সিহঁতিজনীয়ে ডিষ্টাৰ্ব কৰি থকাৰ কাৰণে বনালোঁ আৰু এয়া হৈয়ে গ'ল আৰু মেগী একদম চিম্পল ডিজাইনত বনাই দিছোঁ আৰু বেছি হেভি হ'লেও ভাল নালাগে এইবোৰ ভাত খাব নোৱাৰিব ভাতবিলাক মানে এনেই যায় আৰু নাখায় আৰু এই উঠিয়ে গ'ল আৰু লাহে লাহে মেগী চাও ধুনীয়াকৈ হ'বলৈ ধৰিছে আৰু এইজনী চাওক আমাৰ পুৰা মেগীৰ কাৰণে ৰখি আছে আৰু হ'ব বুলি ভাত দিলে কিন্তু নাখায় মেগী বুলি ক'লে পাগল 3 টাইম যদি মেগী দি দিও মানে কোনো টেনচন নাই আৰু পাইলে নিজে বনাই খাব আৰু মেগী বনাই খাব আৰু না আৰু ফাইনালি এয়া দুজনকে দি দিলোঁ মেগী এনেকৈ বহি কিনে খাইছে বিচনাতে খাব ডাইনিঙত দিছিলোঁ মানে ডাইনিঙত ইচ্ছা কৰা নাখাব সেইকাৰণে বিচনাতে দি দিলোঁ আৰু এনেকৈ খাই ধুনীয়াকৈ ভাল পায় দুজনীয়ে বহি মই বহি আছোঁ নহ'লে ইহঁত দুজনীয়ে কাজিয়া কৰিব
আৰু এইফালে ওলাইছো ফুল বনাবৰ কাৰণে যোৱাকালি আনিছিলো জহা ফুল একদম গাৱলীয়া ফুল আৰু খুব ধুনীয়া একদম মানে গছৰ পৰা ছিঙি অনা ফুল আৰু এনেকুৱা ফুল মই খাই বহুত ভাল পাওঁ ফুল মই নিকিনোৱে কিন্তু যোৱাকালি দেখিলো যে ফুলকেইটা ইমান ধুনীয়া আৰু এয়া চাব কিমান ধুনীয়াকৈ চেলাই ললো এয়া বেছি নালাগে মোক অকলে মাইনা ডাঙৰজনীয়ে খাব আৰু মই খাম আৰু সৰুজনীয়ে ফুল চব্জি নাখায় ধুনীয়াকৈ কাটি লওঁ আৰু মই এনেকৈ ফালি লৈ কিনে অকণমান এনেকৈ কাটো আৰু বহুত ডিজাইনত কাটে কিন্তু মই এনেকৈ কাটো এনেকৈ কাটিলে মোৰ বহুত ভাল লাগে আৰু ভাজি বনালে মানে ভাল লাগে মই বিশেষকৈ ফুল ভাজিয়ে বনাওঁ আৰু মাছৰ লগত অকণমান মাছ আছে ভাবিলোঁ মাছৰ লগত ফুলখিনি বনাওঁ আৰু ভাল লাগিব অকলে খাই ভাল নালাগে তথাপিওতো বনাবই লাগিব সময়ত খাব লাগিব নাখালে আকৌ দিগদাৰ হৈ যায় আৰু এইফালে মই অকণমান মাছ দিছোঁ বেছি মাছ দিলে মই খাই মানে ভাল নাপাওঁ সেইকাৰণে অকণমান মাছ দি কিনে জাষ্ট মানে হেৰি কৰিছোঁ গোন্ধটো পাবৰ কাৰণে দিছোঁ আৰু খুব ধুনীয়াকৈ ভাজি দিছোঁ একদম ৰঙা কৰি ভাজি দিছোঁ যাতে মাছৰ যিটো এটা সৰু মাছৰ গোন্ধটো নাথাকে তেনেকুৱা কৰি লৈছোঁ আৰু এতিয়া মই ধুনীয়াকৈ ফুলখিনি ইয়াতে দি দিম সেয়া চব ধুনীয়াকৈ দি দিলোঁ খুব ধুনীয়া হয় এনেকৈ কম মাছৰ লগত খাই আৰু মই ইয়াতে অকণমান দি দিছোঁ জিৰাৰ গুড়া তাৰপিছত জালুকৰ গুড়া আৰু লগতে জলকীয়া আদা এনেকৈ দি দিছোঁ তেতিয়াহ'লে বেছি টেষ্টি লাগে খাই কিনে আৰু ফাইনেলি এয়া হৈ গ'ল মোৰ ইয়াতে মই অকণমানো পানী দিয়া নাই যিখিনি ফুলৰ পৰা ওলাইছে সেই পানীখিনিকে মই ইয়াতে ভাজি আছোঁ এনেকৈ আৰু চাওক ফাইনেলি কি ধুনীয়াকৈ হৈ গৈছে কালাৰটো খুব ধুনীয়া আহিছে মই বেছি মছলা ইউজ কৰা নাই কিন্তু তথাপিও মোৰ বহুত ধুনীয়া হৈছে আৰু এয়া দেখাত খুব ধুনীয়া এটা হেৰি আহিছে কালাৰ এটা আহি গৈছে আৰু এইফালে মই বনাব লৈছোঁ সৰু মাছ পিঁয়াজেৰে এয়া চাওক মাছখিনি লৈ লৈছোঁ সৰু মাছখিনি আৰু ইয়াতে মই অকণমান নিমখ দি দিম লগতে অকণমান হালধি এনেকৈ দি কিনে খুব ধুনীয়াকৈ হাতেৰে মিক্স কৰি ল'ম আৰু মই মাছখিনি হাতেৰে খানিলোঁ কাৰণ হাতেৰে খানি দিলে খুব ধুনীয়া এটা মিক্স হৈ যায় মানে গোটেইখিনিতে লাগি যায় আৰু সেইকাৰণে মই হাতেৰে খানিব চেষ্টা কৰিলোঁ এনে কৰচেৰে খানিলে মানে ভাল নহয় আৰু হাতত অকণমান হালধি লাগি যায় এনেকৈ কৰিলে কিন্তু মই ভাল লাগে এনেকৈ তাৰপিছত নেমু সানি দিলে ভাল হয় আৰু এয়া চাওক আদা নহৰু জলকীয়া পিঁয়াজ গোটেইখিনি আছে আৰু এতিয়া ধুনীয়াকৈ কেৰাহীটো বহাই দিলোঁ আৰু লগতে দি দিলোঁ তেল ধুনীয়াকৈ আজি মাছৰ চচ্চৰি বনাম আৰু পিঁয়াজ বেছিকৈ দি কিনে এতিয়া খুব ধুনীয়াকৈ মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ কাৰণ মই কেঁচা মাছ একদমেই খাব নোৱাৰোঁ যিমান সৰু মাছ হওক ডাঙৰ মাছ হওক মানে খাবই লাগে এনেকৈ ফ্ৰাই কৰি নাখালে মই কিবা এটা গোন্ধ লাগে আৰু একদম বেয়া লাগে কিছুমানে হয়তো কেঁচা এনেকৈ ভাজি কিনে বনাই ফ্ৰাইটো নকৰাকৈ মই কিন্তু নোৱাৰোঁ আৰু এয়া গোটেইখিনি মাছ একেলগে বহাই দিলোঁ কাৰণ একদম সময় নাছিলে সেইকাৰণে আৰু এতিয়া ফাইনেলি মোৰ মাছ পুৰা ভাজা হৈ যাব আৰু এয়া এতিয়া এখনেৰে উঠালোঁ অকণমান লাগি ধৰিছে তথাপিও ধুনীয়াকৈ এৰাই দিছে বাৰু ধুনীয়াকৈ আনি লওঁ মাছখিনি আৰু মই একেটা কেৰাহীতে আৰু অকণমান তেল দি ল'লোঁ লৈ কিনে পিঁয়াজখিনি বেছিকৈ দিলোঁ পিঁয়াজ অকণমান বেছিকৈ দিছোঁ কাৰণ আজি মই পিঁয়াজেৰে সৰু মাছ চচ্চৰি বনাম বুলি ভাবিছোঁ আৰু এয়া ধুনীয়াকৈ মই পিঁয়াজখিনি পেলাই দিলোঁ আৰু এইখিনি ধুনীয়াকৈ ৰঙা হ'ব লাগিব বেছি ৰঙা হ'লে ভাল লাগিব আৰু আপোনালোকে কেনেকৈ বনাই নাজানো বহুতৰে হয়তো নিয়মবিলাক বেলেগ আৰু সকলোৱে বেলেগকৈ খায় আৰু মই এনেকৈ মাজে মাজে বনাওঁ খুব ভাল লাগে সৰু মাছটো এনেকৈ খাই কিনে আপোনালোকে যদি খাই পোৱা নাই এনেকৈ খাবচোন আৰু এতিয়া অকণমান হালধি আৰু
হালধি আৰু নিমখ দিলে মানে ভাল লাগে, কালাৰটো ধুনীয়া আহি যায় আৰু ইয়াত অকণমান ৰঙা জলকীয়া গুড়িটো দি দিম, কাৰণ মাছ দিলে মাছটো অকণমান সেই হয় আৰু যেতিয়া জলকীয়া গুড়ি দিয়া যায় ৰঙা হৈ গ'লে অকণমান দেখাত ভাল হয়, ভাল হ'লে মোৰ ভাল লাগে আৰু তেনেকৈ মই দি দিওঁ। আৰু এতিয়া খুব ধুনীয়াকৈ মাছখিনি পিঁয়াজখিনি ভাজিব লাগিব, ভাজি কিনে ধুনীয়াকৈ যেতিয়া ভজা হৈ যাব এতিয়া ইয়াতে অকণমান পানী দি দিলোঁ। পানী দিয়াৰ পিছত এইখিনি অকণমান মজি যাব, পিঁয়াজখিনি মজি যোৱাৰ পিছত মই যেতিয়া পানীখিনি শুকাই যোৱাৰ পিছত মই যিখিনি ভাজি থোৱা মাছ আছিল সেইখিনি দি দিম আৰু এইখিনি খুব ধুনীয়াকৈ এতিয়া মজিব। সকলোৱে জানে নিয়মবিলাক বেলেগ বেলেগ আৰু সকলোৱে নিয়মবিলাক বেলেগ বেলেগকৈ বনায় আৰু কিছুমানে হয়তো একে নিচিনাকৈ বনায়। আৰু এতিয়া ইয়াত চাওক খুব ধুনীয়াকৈ মাছখিনি পিঁয়াজখিনি হেৰি হৈ গৈছে আৰু সিজি গৈছে আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ লাৰি দিম। তাৰপিছত যেতিয়া পানীখিনি অকণমান শুকাব তেতিয়া মই মাছখিনি ইয়াতে দি দিম আৰু এয়া চাওক খুব ধুনীয়াকৈ পিঁয়াজখিনি পানীখিনি শুকাই গ'ল, এয়া খুব ধুনীয়া এটা তেল তেল ভাৱ হৈছে আৰু এতিয়া মই মাছখিনি দি দিম। আৰু এয়া মাছখিনি মই দি দিলোঁ। দিয়াৰ পিছত খুব ধুনীয়াকৈ লাহে লাহে লাৰিব লাগিব যাতে মাছখিনি ভাঙি নাযায়, যিহেতু সৰু মাছ আৰু এয়া মাছখিনি খুব ধুনীয়াকৈ মই একদম আস্তে আস্তে লাৰি দিছোঁ আৰু এয়া অকণমান এতিয়া মই পানী দি দিছোঁ যাতে মাছটো ভাঙি যায়, বেছি লাৰি থাকিলে মাছটো ভাঙি যাব পাৰে। আৰু ফাইনেলি মোৰ মাছৰ চব্জি হৈয়ে গ'ল, চাওক খুব ধুনীয়া এটা সেন্ট আহিছে আৰু খুব ভাল লাগিছে। আৰু মোৰ ভাত পানী ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এতিয়া অকণমান মুখখনৰ মানে যতন ল'ম আৰু এনেকৈ থকাই যায় ব্যস্ত হৈ, ভাবিলোঁ আজি অকণমান মুখখনৰ মানে যতন লওঁ, স্কুলো বন্ধ সেইকাৰণে ভাবিলোঁ আজি অকণমান লওঁ আৰু আপোনালোককো দেখুৱাম মই কি কি ব্যৱহাৰ কৰোঁ মুখত আৰু এইটো কৰিলে কি হয় মই কৈ আছোঁ আপোনালোকক। চাওক মই কি কি ব্যৱহাৰ কৰিছোঁ। এয়া মই লৈছোঁ কলগেট, তাৰপিছত ভিটামিন ই কেপচুল, ইফালে পাউডাৰ গাখীৰ আৰু ইফালে হৈছে পিঠাগুড়ি আৰু হালধি, ইফালে গ্লিচাইন আৰু এইটো অলিভ অইল। আপোনালোকক মই দেখুৱাম এইখিনি মিক্স কৰি লগাৰ পিছত কেনেকুৱা হয়, আপোনালোকে নিজে আচৰিত হ'ব, মই ক'বই নালাগে। আৰু মই এয়া প্ৰথমতে মই লৈ ল'ম আৰু গোটেইখিনি বস্তু আৰু ক্লিয়াৰ কৰি লৈ লৈছোঁ আৰু এতিয়া লৈ ল'ম এয়া পিঠাগুড়ি আৰু হালধি, এইখিনি মই গোটেইখিনিয়ে লৈ ল'ম কাৰণ মই জোখমতে লৈছোঁ আৰু তাৰপিছত দি আছোঁ অকণমান অলিভ অইল, কাৰণ অলিভ অইলটো বহুত ভাল আৰু ঠাণ্ডা দিনত অলিভ অইলটো বহুত স্কিনত বহুত কাম দিয়ে। আৰু তাৰপিছত ল'ম পাউডাৰ গাখীৰ, আপোনালোকে এইটো হেৰি ল'ব পাৰে মানে গাখীৰৰ চামনি ল'ব পাৰে, মই এইটোৱে লৈ লৈছোঁ। আৰু তাৰপিছত ল'ম গ্লিচাইন, অকণমান গ্লিচাইন লৈ লৈছোঁ আৰু এতিয়া অকণমান দি দিম কলগেট, এতিয়া দি দিছোঁ অকণমান কলগেট মিক্স কৰি কিনে আৰু একদম শেষত দি দিম এইটো হৈছে ভিটামিন ই কেপচুল, এইটো এনেকৈ অকণমান দিলে হ'ল, এটা দিলে হ'ল আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব। আৰু যিহেতু এইখিনি শুকান শুকান হৈ আছে এতিয়া দিব লাগিব গাখীৰ, আৰু গাখীৰ নহ'লে আপোনালোকে পানীৰেও মিক্স কৰিব পাৰে, মোৰ যিহেতু গাখীৰ আছে সেইকাৰণে গাখীৰেদি মিক্স কৰি ল'ম মই।
আৰু খুব ধুনীয়াকৈ মই এইখিনি শুকানৰ কাৰণে মিক্স কৰি লৈছোঁ যেটো গাখীৰ দিয়াৰ লগত গুট গুট খাই যাব সেইকাৰণে আৰু এতিয়া মই দি দিম গাখীৰখিনি মিক্স কৰি ললে এইটোৱে ভাল যে পিছত মানে গুট নালাগে আৰু গাখীৰখিনি ঢালি দিয়াৰ পিছত আৰু এয়া দি দিছোঁ মই গাখীৰ আৰু এইখিনি খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব যাতে ইয়াতে মানে টুকুৰা টুকুৰি এনেকুৱা টাইপৰ হৈ নাথাকে আৰু এনেকৈ থাকিলে মুখত লগাব দিগদাৰ হ'ব আৰু এনেকৈ অকণমানকৈ অলপ ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব আৰু খুব ধুনীয়াকৈ মিক্স হৈ যায় কাৰণ গোটেইখিনি গুড়িয়ে হয় সেইকাৰণে খুব ধুনীয়া এটা পেক হৈ যায় আৰু খুব ভাল লাগে এইটো পেক লগাই আপোনালোকে যদি ইউজ কৰে কৰিব পাৰে আৰু এসব মই কেনেকৈ কৰি আছো মিক্সটো এনেকৈ ঘূৰাই কৰিব লাগিব তেতিয়া জলদি মিক্সটো হৈ যাব আৰু এই দেখিছেনে এখিনি খুব ধুনীয়াকৈ মিক্স কৰাই লৈছো এয়া সব খুব ধুনীয়া হৈছে মিক্সৰটো এতিয়া আপোনালোকক মই দেখাই আছো কেনেকৈ লগাম এনেকে ব্ৰাছ ডালেৰে লৈ কিনে মুখখন প্ৰথমতে ফেস ওয়াশ কৰি ল'ব মই ফেস ওয়াশ কৰাই আছে মই আগতে কৰি লৈছো আৰু এতিয়া মই এনেকে লগাই দিম আৰু ডিঙিটো লগাব লাগিব ইয়াতে নহলে একো ডিঙিটো কোলা পৰি থাকিব আৰু ইচ্ছা কৰিলে আপোনালোকে হাততো লগাব পাৰে মই কিন্তু এনেকে হাততো লগাও কাৰণ মানে আনানিয়া কৰি থাকা যে মাইনাহতক আনানিয়া কৰাৰ পিছত মানে গোটেই হাতখন কোলা হৈ যায় আৰু মই তেতিয়া এনেকৈ হাতত লগাও হাতখনতো লগাও তেতিয়া যিবিলাক আমাৰ ৰ'দে পুৰে সেইবিলাক মানে অতি সহজত মানে গুচি যায় ৰ'দে পুৰা হেৰিটো আপোনালোকে এটো প্ৰমাণ পাব দুবাৰ লগাব সপ্তাহত আপোনালোকে চাব স্কিন কেনেকুৱা বগা আৰু ধুনীয়া এটা উজ্জ্বল হয় আপোনালোকে নিজে গম পাব তাৰ পিছত মোক কমেন্ট কৰিব কেনেকুৱা পায় এনেকে হাততো লগাই দিব কাৰণ আমাৰ হাতখন বেছিকৈ উলাই থাকে বাকি বিলাক বাৰু নুলাই হাতখনটো আমাৰ এনি টাইম উলাই থাকে যিকোনো এটা কামত উলাই গলে হাতখন উলাইয়ে থাকে সেইকাৰণে হাতখন আমাৰ বহুত মানে পুৰি ৰ'দে পুৰা বুলি কয় আৰু এটো কলা পুৰি যায় সেইকাৰণে এনেকৈ যদি আপোনালোকে প্ৰত্যেক ৰবিবাৰে আপোনালোকে এনেকৈ লব যেটো বস্তুখিনি ঘৰত থাকে আৰু যিসকলে পাউডাৰ গাখীৰ নলয় তেওঁলোকে গাখীৰৰ চামনিটো লব পাৰে হেতু বহুত ভাল গাখীৰৰ চামনি লগতো দিব পাৰে আৰু পাউডাৰ গাখীৰটো অকমান বেছি ভাল সেইকাৰণে মই পাউডাৰ গাখীৰ ব্যৱহাৰ কৰো এসা এটো কোনো ফেক নহয় বা মই ভিডিও বনাবৰ কাৰণে এটো বনোৱা নাই আপোনালোকক এটো অৰিজিনালি কৈছো মই এনেকৈ ইউজ কৰো সপ্তাহত মই এনেকৈ ইউজ কৰো আৰু প্ৰত্যেক ৰবিবাৰে মই এনেকুৱা কৰো এয়া আম্মা হালি যা হৈ গেল এখন এনেকে যদি নুঠি কিনে বাহিৰে যোৱা সব মই হাত দুখনতে লগাই লৈছো এনেকৈ আপোনালোকে 2 ঘণ্টা বা 1 ঘণ্টাই যথেষ্ট নুশুকলৈকে এনেকে থাকিলে হল আৰু খুব ধুনীয়া হয় এটো আপোনালোকে পাৰ্লাৰ নগলেও হ'ব আৰু এনেকে ৰৱা বিলাক এনেকে লগাই দিব আৰু নালাগিব ওয়াও মই এটি লগাও নলগাবা চাওক মই লগাই ললো ইফালে হাতত লগাইছো আৰু মুখত লগাইছো গোটেইখিনিয়ে লগাইছো দেখিছেনে
আমি ঘৰৰ বস্তুৰে আমি খুব ধুনীয়াকৈ নিজৰ মানে দেহটো ধুনীয়া কৰি ৰাখিব পাৰো আৰু ইচ্ছা কৰিলে ইচ্ছা নকৰিলে বেয়া কৰিলে নাই আৰু যিবিলাকে অৱহেলা কৰে তেওঁলোকে অৱহেলা কৰিব আৰু যিবিলাকে নকৰে তেওঁলোকে এনেকৈ যদি লগায় তেতিয়াহ'লে সুফল পাব বা নিজৰ দেহটো ধুনীয়া হৈ থাকিব আৰু সকলো ছোৱালী বা ল'ৰাই সকলোৱে বিচাৰে নিজৰ দেহটো মানে খুব ধুনীয়া হৈ থাকিবৰ কাৰণে হয়নে নহয় সেইকাৰণে জীয়াই থকা কেইটা দিন খুব ধুনীয়াকৈ থাকিব লাগে আৰু নিজৰ দেহটো কেয়াৰ লৈ কিনে থাকিব লাগে এইটো মানে সকলো ল'ৰাই লগাব পাৰে ছোৱালীও লগাব পাৰে সকলোৰে কাৰণে এইটো দেখিছেনে আপোনালোকে চাওক স্কিনটো বহুত উজ্জ্বল হ'ব আৰু আপোনালোকে মানে গা ধুই ঠিকনা যদি তেলো নলগায় তেতিয়াহ'লে এনেকে যদি আজ দিলেও মানে বগা আহি নপৰে কাৰণ এইটো অইলি হৈ থাকে আৰু বহুত ধুনীয়া গৰম দিন আৰু আমাৰ বস্তুটো হেৰি নহয় বাৰু শুকাই নাযায় কিন্তু যেতিয়া নেকি আমাৰ ঠাণ্ডা আহিব তেতিয়া স্কিনখন যে শুকান হৈ যায় এইটো ব্যৱহাৰে কিন্তু আমাক একদম মানে হেৰি কৰি দিয়ে আৰু স্কিনখন পুৰা অইল টাইপ হৈ থাকে আৰু খুব ধুনীয়া এটা মানে পেক আৰু এইটো নিকিনিলেও হৈ যায় কম সহজতে অতি কম সহজত হোৱা মানে এইবিলাক ঘৰুৱা টিপছ আৰু এয়া দেখিছেনে আৰু মই 1 ঘণ্টা পিছত আপোনালোকক মই দেখুৱাম এয়া চাওক কেনেকুৱা এটা উজ্জ্বল আহিছে আপোনালোকক মই দেখাইছোঁ চাওকচোন কি ধুনীয়া উজ্জ্বল আহিছে এয়া দেখিছেনে আৰু ধোৱাৰ পিছত আপোনালোকে আৰু দেখিব কেনেকুৱা হয় এয়া দেখিছেনে আৰু 1 ঘণ্টা পিছত আপোনালোকৰ ওচৰত মই আহি আছো মুখখনতো এনেকৈ পুৰা হেৰি আহিছে আৰু বস্তুটো মানে অলপ মানে জেল টাইপৰ হৈছে কাৰণ গ্লিচাৰিন দিয়াৰ কাৰণে আৰু লগতে কলগেট আপোনালোকে জানে কিমান ভাল কলগেটত কি থাকে গমে পায় যেহেতু দাঁতৰ কাৰণে বহুত ভালে আৰু এয়া আহি আছো আপোনালোকৰ ওচৰত 1 ঘণ্টা পিছত আৰু ফাইনেলি মই মুখখন ধুই আহিলো চাওক আৰু ইফালে হাতখন দেখিছেনে হাতত একদম তেলৰ দৰে এইবিলাক লাগি আছে এনেকৈ থাকিলে ভাল আৰু তেতিয়া হাতখন ফাটিও নাযায় আৰু খুব ধুনীয়া হৈ থাকে চাওক আপোনালোকে দেখিছে কেনেকুৱা এটা হেৰি আহিছে বগা হৈ উঠিছে চাওকচোন ইফালৰ একে আৰু ইফালে মুখখন চাওক আপোনালোকে এবাৰ লগাই চাবচোন কেনেকুৱা হয় আৰু যদি ভাল লাগে এটা কমেন্ট কৰি দিব আৰু মই লগতে গায়ে ধুই দিলো কাৰণ এইবিলাকত পুৰা লাগি গৈছিলে আঠা হৈ গৈছিলে সেইকাৰণে একদম গাটোৱে ধুই দিলো আৰু এয়া ধুনীয়া হৈ গ'ল হাতখন চাওক চাওক কেনেকুৱা বগা হৈ গ'ল একদম সলনি হৈ গৈছে আৰু মানে এইবিলাকত যিবিলাক ক'লা মানে ৰ'দে পুৰি যায় সেইবিলাক খুব ধুনীয়া এটা আকৌ ক্লিন হৈ আহে আৰু ভাল লাগে কাৰণ এইখিনি জায়গাটো সবৰে অকমান ক'লা থাকে বডিটোতকৈ আৰু ভাত পানী খাইলো আৰু আজি অকমান ওলাই যাব পাৰো মানে ইয়াতে লাইট চাম বুলি কৈ আছে আৰু লাইট অকমান দেখাই আনিম আৰু এইটো পিছফালে চাওক আপোনাৰ কইনা আমাৰ কইনা বনাই দিয়ে আমাৰ কইনা কইনা নহয় দিয়া আমাৰ কইনা বাৰু আপোনালোকে চাই থাকিব এতিয়া ভাত পানী খাই লও লৈ কি আৰু আমি এতিয়া অকণমান বাহিৰত যাব ওলাইছো নাযাব বুলি ভাবিছিলো যদি একদম মাইনা দুজনীৰ কাৰণে যাব লগা হয় আৰু একদম ওলাই মেলি সাজু আৰু পোহৰ ইমান এটা অহা নাই কাৰণ এতিয়া ৰাতি হৈছে সেইকাৰণে পোহৰটো স্পষ্ট দেখা হোৱা নাই একদম ফূৰ্তিতে নাচিয়ে আছে যাব ওলোৱাৰ কাৰণে পিছবেলাৰ পৰা একদম শান্তি দিয়া নাই আৰু যাবৰ কাৰণে আৰু এজনীয়ে পুৰা এইফালে হেৰি কৰি আছে গেট মাৰিব গৈছে আৰু তেনেহ'লে চাই থাকিব অকণমান দেখাম কি লাইট চাই যদি ওলাই বা লাইট চাই যদি আমি দেখাব আপোনালোকক মই দেখুৱাম বাৰু চাই থাকিব ভিডিঅ'টো আৰু এতিয়া লৈ লওঁ চাবি লৈ ল'ব লাগিব চাবি
তামাম ফুৰ্তি আৰু আমাৰ মাইনাটোৰ বাহিৰৰ লাইটটো দিয়া আহা দুজনী আহা এই দুজনী এজনী এইয়া যাব ওলাইছে তাই লাজে কৰিলে আৰু ন কি চাব যাবা লাইট চাব যাবা ন কি চাবা খাব যাম খাব পইচা নাই চাবহে যাব পাৰি বেগটো এনে লৈছোঁ মই আৰু আহি পালোঁ এয়া জিলাপি দোকান যিহেতু পূজা চলি আছে আৰু সেইকাৰণে পূৰা জিলাপি আৰু লৈ ল'লোঁ অলপ জিলাপি আৰু ইফালে চব মানুহ খুব ধুনীয়াকৈ ৰখিয়ে আছে দুজনীয়ে মানে জিলাপি খাবৰ কাৰণে আৰু অকণমান ৰখিব দিলে কাৰণ মানুহ পূৰা ভিৰ হৈ আছে ফাইনেলি অকণমান লৈ ল'লোঁ জিলাপি যিহেতু আমি 3জন মানুহ ইমান নালাগে আৰু ভাল লাগে যে এনেকুৱাকৈ পূজাৰ বতৰত জিলাপি খাই আৰু এইফালে মাইনা দুজনীয়ে খাব আহিলে মিঠাই এটা কৈছে মিঠাই খাম বুলি ভাবিলে মিঠাইটো খুৱাই লৈ যাওঁ আৰু এই চব দুজনী পুৰা মিঠাই খোৱাত ব্যস্ত লগতে ময়ো এটা লৈ ল'লোঁ দুজনীৰ লগত কাৰণ দুজনীয়ে খালে মোৰ আৰু অকলে ভাল নালাগে ময়ো খাই দিলোঁ আৰু মাজে মাজে এনেকৈ খাব লাগে মিঠাই আগতে বহুত খাইছিলোঁ এতিয়াহে অকণমান কমাই দিছোঁ মিঠাই খোৱাৰ কাৰণে আৰু এইফালে মিঠাই খোৱা নহ'ল আকৌ ল'ব আহিলে চিপছ মানে দুজনী মানে এটা লওঁকৈ থাকে আৰু এয়া দুজনীয়ে মানে কিবা এটা ল'ব বিচাৰিলে এই ল'লে চকলেট আৰু তাই বিচাৰিলে চিপছ ল'বৰ কাৰণে ওলাই আহিলে মানে আমি আহি পালোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে বাই বাই